নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাই নিশ্চয় ভালে আছা। ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ উদ্যোগী সমাহা নামৰ পাঠটোৰ ৮ নম্বৰ প্ৰশ্নলৈকে। তাত দিয়া আছে চমু টকা লিখা। ক নম্বৰ, টমাছ আলভা এডিছন। টমাছ আলভা এডিছনৰ জন্ম হৈছিল 1847 চনৰ 11 ফেব্ৰুৱাৰীত। তেখেতৰ পিতৃৰ নাম আছিল ছেমুৱেল অগডেন এডিছন জুনিয়ৰ আৰু মাতৃৰ নাম আছিল নেন্সি মেথিউছ এলিয়ট। টমাছ আলভা এডিছন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল। তেওঁ বিজুলী চাকি, গ্ৰামোফোন, গতিশীল ছবিৰ কেমেৰা আৰু কাৰ্বনৰ প্ৰেৰককে ধৰি প্ৰায় 1300 যন্ত্ৰ উদ্ভাৱন কৰিছিল। বিজুলী চাকিৰ উদ্ভাৱনৰ কৰ্তৃত্ব সাধাৰণতে টমাছ আলভা এডিছনক দিয়া হয়, যদিও এই ক্ষেত্ৰত আন বহুতেই তেওঁৰ পূৰ্বে কাম কৰিছিল। তেওঁ বেছি শিক্ষাদান কৰিছিল R.G. পাৰ্কাৰৰ স্কুল অৱ নেচাৰেল ফিলচফি আৰু দ্য কুপাৰ ইউনিয়ন গ্ৰন্থৰ পৰা। টমাছ আলভা এডিছনৰ পত্নীৰ নাম আছিল মেৰী ষ্টিলৱেল। টমাছ আলভা এডিছনে প্ৰথম পেটেণ্ট লাভ কৰা উদ্ভাৱনটোৰ নাম হ'ল ইলেক্ট্ৰিক ভোট ৰেকৰ্ডাৰ। এইজনা মহান উদ্ভাৱক, বিজ্ঞানী, ব্যৱসায়ীৰ মৃত্যু হয় 1931 চনৰ 18 অক্টোবৰত নিউ জাৰ্চি, আমেৰিকা যুক্তৰাষ্ট্ৰত। খ নম্বৰ, ৰাদাৰফোৰ্ড। ৰাদাৰফোৰ্ডৰ সম্পূৰ্ণ নাম আছিল আৰ্নেষ্ট ৰাদাৰফোৰ্ড। তেওঁৰ জন্ম হয় 1871 চনৰ 30 আগষ্টত নিউজিলেণ্ডত। ৰাদাৰফোৰ্ড আছিল এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ তেওঁ মহত্বপূৰ্ণ অৱদান আগবঢ়ায়। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰলৈ তেওঁ অনবদ্য অৱদান দি থৈ গৈছে। ৰাদাৰফোৰ্ডৰ কৰ্মস্থান আছিল মেকগিল বিশ্ববিদ্যালয়। তেওঁ তেজস্ক্ৰিয় পদাৰ্থসমূহৰ অৰ্ধজীৱন কালৰ বিষয়ে আৱিষ্কাৰ কৰিছিল। ৰাদাৰফোৰ্ডে আলফা আৰু বিটা ৰশ্মি বিকিৰণকো পৃথক কৰি নামাকৰণ কৰিছিল। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এই গৱেষণাৰ বাবে 1908 চনত তেওঁক ৰসায়নৰ নবেল বঁটা প্ৰদান কৰিছিল। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় 1937 চনৰ 19 অক্টোবৰত। গ নম্বৰ, আলেকজেণ্ডাৰ গ্ৰাহাম বেল। 1847 চনৰ 3 মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হয়। গ্ৰাহাম বেলৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেডভিল ৱেল আৰু মাতৃৰ নাম এলিজা গ্ৰেইছ চাইমণ্ড বেল। গ্ৰাহাম বেল হৈছে বিজ্ঞানী আৰু টেলিফোন উদ্ভাৱক। 1883 চনত নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ সদস্যপদ লাভ কৰে। 1902 চনত আলবাৰ্ট মেডেল লাভ কৰে। গ্ৰাহাম বেলে এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু শেষত জাৰ্মানীৰ উজবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে। 1876 চনৰ জানুৱাৰী মাহত গ্ৰাহাম বেলে টেলিফোন যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়ায়। 1922 চনৰ 2 আগষ্ট তাৰিখে এই মহান বিজ্ঞানীজনৰ মৃত্যু হয়। খ নম্বৰ চাবা, চেষ্টাৰ কাৰ্লছন। চেষ্টাৰ কাৰ্লছনৰ জন্ম হয় 1906 চনৰ 8 ফেব্ৰুৱাৰীত। চেষ্টাৰ কাৰ্লছন এগৰাকী আমেৰিকান পদাৰ্থবিজ্ঞানী, আৱিষ্কাৰক আৰু উদ্যোগী আছিল। তেওঁ ইলেক্ট্ৰ ফটোগ্ৰাফীৰ প্ৰক্ৰিয়া উদ্ভাৱন কৰাৰ বাবে সৰ্বাধিক জনাজাত আছিল, যি জেৰ'গ্ৰাফী বা ফটোকপি কৰাৰ আধাৰ হৈ পৰিছিল। চেষ্টাৰ কাৰ্লছন অতি কম বয়সৰ পৰাই বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল। 1930 চনত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা পদাৰ্থ বিজ্ঞানত ডিগ্ৰী অৰ্জন কৰিছিল। চেষ্টাৰ কাৰ্লছনৰ আৱিষ্কাৰে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। এই মহান উদ্ভাৱকগৰাকীৰ 1968 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে মৃত্যু হয়। ঙ নম্বৰ চাবা, বিল গেটছ। 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটনত চিয়াটলত বিল গেটছৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম উইলিয়াম এইচ গেটছ আৰু মাতৃৰ নাম মেৰী মেক্সৱেল গেটছ। 1967 চনত তেওঁ লেকছাইড স্কুলত ভৰ্তি হয়। সৰুৰে পৰা বিল গেটছ
কম্পিউটাৰৰ প্ৰতি বেছ আগ্ৰহী আছিল। তেওঁ 13 বছৰ বয়সত বেছিক লেংগুৱেজ প্ৰগ্ৰেম কৰি উলিয়ায়। তেওঁ 1973 চনত শিক্ষা লাভৰ বাবে হাৰ্ভাৰ্ডলৈ যায়। 1980 চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী IBMৰ লগত চুক্তিবদ্ধ হয় আৰু 1981 চনত এই কোম্পানীয়ে মাইক্ৰ'ছফ্টে বিকাশ কৰা মাইক্ৰ'ছফ্ট ডিস্ক অপাৰেটিং চিষ্টেম পদ্ধতি তেওঁলোকৰ ব্যক্তিগত কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়। প্ৰথম নম্বৰটো চাবা উইলিয়াম শ্বেক্সপিয়েৰ। 1564 চনৰ 26 এপ্ৰিলত ইংলেণ্ডৰ বাৰ্কউইকশ্বায়াৰৰ ষ্টেটফৰ্ড আপন এভন নামৰ ঠাইত উইলিয়াম শ্বেক্সপিয়েৰৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শ্বেক্সপিয়েৰ আৰু মাকৰ নাম মেৰী আৰ্ডেন। দেউতাক ঊলৰ ব্যৱসায়ী আৰু মাক এখন সম্ভ্ৰান্ত ঘৰৰ মহিলা আছিল। ষ্টেটফৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। 1580 চনৰ পৰা 1582 চনলৈ এটা ৰমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল। তেওঁ 8 বছৰ ডাঙৰ মহিলা এগৰাকীক বিয়া কৰাইছিল। তেওঁলোকৰ এটি পুত্ৰ আৰু 2গৰাকী কন্যা সন্তান আছিল। তেওঁ লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে কাম কৰিছিল। শ্বেক্সপিয়েৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয়। শ্বেক্সপিয়েৰক ইংলেণ্ডৰ জাতীয় কবি বুলি অভিহিত কৰা হৈছিল। তেওঁ লিখা বিখ্যাত নাটক অথেলো, মেকবেথ, হেমলেট আদি। তেওঁৰ হাস্যৰসাত্মক গ্ৰন্থ দ্য মাৰ্চেণ্ট অৱ ভেনিচ। তেওঁৰ নাটসমূহক সাধাৰণভাৱে 4টা যুগত ভাগ কৰা হয়। এইজনা ইংৰাজ নাট্যকাৰ, কবি, অভিনেতাৰ মৃত্যু হয় 1616 চনৰ 23 এপ্ৰিল তাৰিখে 52 বছৰ বয়সত। দ্বিতীয় নম্বৰ জুবিন গাৰ্গ। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম হয়। জুবিন গাৰ্গ এগৰাকী কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতিকাৰ, অভিনেতা, সংগীত পৰিচালক, শব্দযন্ত্ৰী। 1990ৰ পৰা 91 চনত যোৰহাট অনাতাঁৰ কেন্দ্ৰত জুবিন গাৰ্গৰ প্ৰথমটো গীত বাণীবদ্ধ কৰা হয়। এতিয়ালৈকে জুবিন গাৰ্গৰ বিভিন্ন ভাষাত প্ৰায় 30,000 গীতত কণ্ঠদান কৰিছে। বিহুগীত, টকাৰী গীত, বৰগীত, লোকগীত, বনগীত লগতে অন্যান্য লোকসংগীতৰ কেছেট আৰু চিডিত কণ্ঠ নিগৰাইছে। তেওঁ হিন্দী গীত আৰু অসমীয়া গীতৰ নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰিছে। তেওঁ পৰিচালনা তথা অভিনয় কৰা মিছন চাইনা, কাঞ্চনজংঘা, ডক্টৰ বেজবৰুৱা 2 আদি। তেওঁ অসমীয়া আৰু হিন্দীৰ উপৰিও তামিল, তেলেগু, কানাড়া, পাঞ্জাবী, উৰিয়া, বাংলা, মাৰাঠী, নেপালী আদি বিভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰিছে। শব্দ অনুভূতি, জুবিনৰ পদ্য আদি তেওঁৰ প্ৰকাশিত পুথি। ইক'জ অফ চাইলেন্স শীৰ্ষক তথ্য চিত্ৰখনৰ বাবে 2008 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। অসমৰ সংগীত জগতখনত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভূতপূৰ্বভাৱে জনপ্ৰিয়। বৰ্গাজ নম্বৰ অংগৰাগ মহন্ত। 1975 চনত অংগৰাগ পাপন মহন্তৰ জন্ম হয়। তেওঁ পিতৃৰ নাম আছিল খগেন মহন্ত আৰু মাতৃৰ নাম অৰ্চনা মহন্ত। অংগৰাগ পাপন মহন্তই উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰি তোলে। তেওঁৰ প্ৰকাশিত গীতৰ এলবাম জোনাকী ৰাতি, চিনাকি অচিনাকি, গমচেং, ফাগুনৰ গান, ফুলচেং, ধূলিৰ আকাশ, ৰংফুল আদি। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ সংগীত গোষ্ঠীটোৰ মুখ্য কণ্ঠশিল্পী। তেওঁ বহুতো চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে। ৰামধেনু, ৰ'দৰ চিঠি, বৰফি, আই এম কালাম আদি উল্লেখযোগ্য। 1910 চনত গ্ল'বেল ইণ্ডিয়ান এৱাৰ্ড, 1911 চনত বিগ অসমীয়া মিউজিক এৱাৰ্ড লাভ কৰে। তেওঁ অসমীয়া ভাষাৰ উপৰিও আন বহুতো ভাষাত কণ্ঠদান কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চমু টকাসমূহ লিখি ল'বা, মুখস্থ কৰিবা। আজিলৈ ধন্যবাদ।